Hey guys, welcome back to my channel. আপোনালোকক পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছো। So guys, মই আজি বস্তু এটা আনবক্সিং কৰি দেখুৱাম। তো এই বস্তুটো কি কামত ব্যৱহাৰ কৰা হয়, কি কথা তাৰ বিষয়ে অলপ জনাম। তো বলক ভিডিঅটো আৰম্ভ কৰো। তো এটা হয় মিনি আইস বক্স। তো এই আইস বক্সটো আমি কি কামত ব্যৱহাৰ কৰিম, মানে মোৰ তো ফাৰ্ম আছে না, তো মই আইস বক্সটো কিয় লৈছো। তো এই আইস বক্সটো এইটো কাৰণে লৈছো, মোৰ অলৰেডি 3টা গাহৰি পোৱালি দি দিছে। যদি আপোনালোকে শৰ্ট ভিডিঅটো চোৱা নাই তেনেহলে মোৰ চেনেল ভিজিট কৰি আপোনালোকে শৰ্ট ভিডিঅটো চাই ল'ব পাৰিব। আৰু যদি ডেডিকেট ভিডিঅ লাগে তেনেহলে মোক কমেন্ট কৰি জনাব, মই ডেডিকেট ভিডিঅ আপোনালোকক বনাই দিম। তো এই আইস বক্সটো মানে মই এইটো কাৰণে লৈছো, এতিয়া মোৰ গাহৰি কিটা পোৱালি দিছে, এইটা গাহৰি পোৱালিক ভ্যাকচিন দিব লাগিব না। তো ইয়াত মই কি কৰিম, আইস ভৰাই মই ভেটেনাৰী বা কোনবা ফাৰ্মাচী মেডিকেল ষ্টৰত যাম। তাৰ পিছত মই CSF যোনটো ক্লাছিকেল সুইং ফিভাৰ তাৰ ভ্যাকচিন এইটো আইস বক্সত মানে লৈ আহি ভ্যাকচিন আমি গৰম 2 ডিগ্ৰীৰ ওপৰত আমি থব নোৱাৰিম, কাৰণ এইটো ৱেষ্টেজ হৈ যাব। তো মই এই আইস বক্সটোত আইস ভৰাই ভ্যাকচিনটো হুমুৱাই লৈ আহিব পাৰিম আৰু মই ভ্যাকচিনটো ইনজেক্ট কৰি দিব পাৰিম। এই ভ্যাকচিনটো আমাৰ 10টা গাহৰিৰ কাৰণে থাকে, প্ৰত্যেকটা গাহৰি পোৱালিক আমি 1 ml কে মাৰিব লাগে। তো সেই ভ্যাকচিনটো আনিবৰ কাৰণে মই এই আইস বক্সটো লৈছো। এই আইস বক্সটো অৰ্ডাৰ কৰিছিলো এমাজনৰ পৰা। তো এই আইস বক্সটো 500 rupees মানে 482 rupees লৈছিলে এই আইস বক্সটো। তো আইস বক্সটো এইটো কাৰণে ল'ব লাগে যাতে মানে আপোনাৰ গাহৰি ফাৰ্মত যেতিয়া আপুনি পোৱালি কিটাক ভ্যাকচিন দিব লাগিব, তো ইমানখিনি পোৱালিক আপুনি ভেটেনাৰীলৈ লৈ যাব নোৱাৰিব। ভেটেনাৰীত গৈ আপোনালোকে ইয়াত আইস ভৰাই লৈ যাব লাগিব, তাতে ভ্যাকচিন দি দিব। তো আপোনালোকে ইয়াত ভৰাই লৈ আহি মজাকে মিক্স কৰি আপোনালোকে গাহৰি কিটাক দি দিব পাৰিব। তো আইস বক্সটোৰ দৰকাৰ এইটো কাৰণেই। তো যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি কম খৰচত গাহৰি পালন স্টাৰ্ট কৰিব বিচাৰিছে তেনেহলে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আই বাটনত পৰা বা ডিসক্ৰিপশনৰ পৰা গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই, বাই বাই, টেক কেয়াৰ।